শিল্পিকা শইকীয়াজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমে আদৰণি জনাইছোঁ। আমি গৈ আছোঁ অৰুণাচল ফুৰিবলৈ। আজি এই বাৰ্থডেও হয় মোৰ বেষ্ট ফ্ৰেণ্ডৰ। হেপী বাৰ্থডে। থেংক ইউ। আপোনালোকে হেপী বাৰ্থডে বুলি কমেণ্ট কৰি দিব পাৰে। অৰুণাচল সকলোবিলাক গৈ আছোঁ এতিয়া। আমি কাকপথাৰ পৰা হৈছোঁ। অৰুণাচল কাকপথাৰৰ পৰা এই মেইন ডিৰাক গেটখন আধা কিলো হাফ এন আৱাৰ্ছ লাগিব। পাওঁ এতিয়া বেছি সময়। আমি আৰু এখন গাড়ী আহি আছে আমাৰ আগে আগে নে পিছে পিছে জানো। তাতে আইতা মাহী ভাইটিহঁত আছে। ধৰিব পৰা নাই কোন আগে আগে নে পিছে পিছে। বলক এতিয়া কৈ থাকোঁ। তাত আমি আজি থকাকৈ গৈছোঁ। আজি আমি ফুৰিব যোৱাৰ কথা আছিলেই, কিন্তু এইও যেতিয়া বাৰ্থডে তাহাঁতকো ওলাব ক'লোঁ ব'ল বোলো তাতে চেলিব্ৰেট কৰিম তোৰ বাৰ্থডে। এতিয়া আমি গৈ আছোঁ লগত বাৰ্থডে গাৰ্ল। আমি পুৰা গান শুনি শুনি গৈ আছোঁ। লগাইছে এতিয়া গান তাৰ টান মোৰ টান পাৰ হৈ গ'ল। মহাৰ টান মনোপৰ টান। আমি ৰিধাত ভোটিং কৰিম কাৰ গান চবতকৈ বেছি ভাল আছিলে। চবে ৰোটেট কৰি গান লগাই গৈ আছোঁ। য়েছ বাৰ্থডে তহঁতে দিবি। বাৰ্থডে তহঁতৰ। আমি এতিয়া নামচাই গেট পাৰ হ'লোঁ। এয়া কি ধুনীয়া ভিউ। এতিয়া আমি নামচাইত সোমালোঁ। ইয়াতে অলপ দেৰি গাড়ীখন ৰখাইছে। এফালে কেৰি কিনিছে মানুহবিলাকে। আমি দুজনী বহি আছে। বাৰ্থডে গিফ্ট মোৰ ফালৰ পৰা। বহুত ধুনীয়া লাগিছে গিফ্টটো। ঘড়ীটোও বহুত ধুনীয়া চাইজ দেখিছে আপোনালোকে। ব্লেকত মোৰ ফেভৰেট কালাৰ। মই আকৌ ব্লেকতে চাইছোঁগৈ, বেলেগ চোৱাই নাই আৰু তাই ব্লেক ভাল পায়, ব্লেকে দেখক। সেইকাৰণে বহুত ভাল লাগিলে। থেংক ইউ ছ' মাছ। ৱেলকাম ছ' মাছ। মহাৰ ফালৰ পৰা আকৌ বেলেগকৈ গিফ্ট পাইছে মৃদুস্মিতাই। কিন্তু মহাই দুটা ল'লে লেখাল উলিয়াই কিনে। এখন অৰুণাচল ইউনিভাৰ্চিটি। তাতে আমি অলপ ৰৈছোঁ। অৰুণাচলৰ ভিতৰত সোমালোঁ আমি। এইফালে জিন্তু মহাৰ চিনাকি জিন্তু মহাৰ বায়ে হয় আৰু তেহেঁতৰ ঘৰ আছে। আমি ইয়াতে অলপ দেৰি সোমাম। গাৰ্লছ হোষ্টেলো আছে তেওঁলোকৰ। ৰেড কালাৰ পিন্ধোৱা গৰাকী বা আৰু এইফালে ভিনদেউ। আমি সোমালোঁ ঘৰত। ইয়াত বোলে পূৰা মাছ আহি থাকে। এইফালে জাল লগাই থৈছে। এইফালে ঘৰ। অৰুণাচলৰ মানুহৰ ঘৰত প্ৰথম সোমাম এবাৰ। ধুনীয়া ঘৰ। এটা ঘৰতে চাহ তাহ খালোঁ। এতিয়া যাম হোটেললৈ। এখন আমাৰ হোটেল। আমি এতিয়া হোটেলত এণ্টাৰ কৰিছোঁ। এখন আজি আমি অহা হোটেলখন হোটেল নামলাও। বহুত ধুনীয়া এখন পূৰা টাউনৰ মাজত। অৰুণাচলৰ এইডোখৰ নামচাই টাউন। এতিয়া আমি ভিতৰলৈ যাম। টিনিং টিনিং টিং টিনিং টিং টিনিং টিনিং। আমি লিফ্টত উঠিলোঁ। থাৰ্ড ফ্ল'ৰ ভিউ। ৱাও ভেৰি বিউটিফুল। এয়া বাহিৰৰ ভিউ। এইটো এটা ৰুম। এয়া আমাৰ গাৰ্লছ ৰুম। আৰু দুটা ৰুম লৈছে। তাত জেণ্টছ থাকিব। এইটো আমাৰ ৰুম। এইটো এটা ৰুম। একেই আৰু চিমিলাৰ, খালি ইয়াত মিৰৰ আছে। এই হোটেলত চেক ইন কৰিলোঁ। এতিয়া আমি যাওঁ গল্ডেন পগৰা চাই আহোঁগৈ। কেনেকুৱা লাগিছে আহি কিনে বাৰ্থডে গাৰ্ল? মজা লাগিছে। ধুনীয়া ধুনীয়া। এয়া গল্ডেন পগৰা আমি পালোহি। এয়া মন্দিৰ গল্ডেন পগৰা বহুত ধুনীয়া ওচৰৰ পৰা। আজি ৰাতি হ'ল বন্ধ হৈ গ'ল। এয়া গল্ডেন পগৰা ৰিজৰ্ট। আনচব বন্ধই হৈ গ'ল বোলে, সেইকাৰণে ভালকৈ নাচাওঁ আৰু। বহুত ধুনীয়া ধুনীয়া আছিলে মানে কটেজবিলাক। চাব নাপালোঁ। বন্ধ হৈ গ'ল। 8টা বাজি গ'ল। আহিলোগৈ। দেখিছোঁ এখন মিট এণ্ড ইট কেফে এখন অৰ্ডাৰ দি আছে। বেছি খোৱা নাই। ফ্ৰেঞ্চ ফ্ৰাইজ আৰু ম'ম' ট্ৰাই কৰিম আৰু ডিনাৰ চিনাৰ কৰিব আছে। ইয়াতে বহি ৱেইট কৰি আছোঁ ম'ম'লৈ। বাকী পেকিং লৈছোঁ। ফ্ৰেঞ্চ ফ্ৰাইজ আৰু ম'ম' পেকিং লৈছোঁ। এটা প্লেটে আমি এনেই টেষ্ট কৰি যাম ইয়াতে। আমাৰ ম'ম' আহি গ'ল। আমি আকৌ পালোহি হোটেল। এতিয়া ধুনীয়াকৈ পাৰ্টি চাৰ্টি কৰিম আৰু বাৰ্থডে। সোনকালে শুবও লাগিব। কালি ৰাতিপুৱা সোনকালে উঠি ফুৰিব যাবলৈও আছে। ৰুম পালোহি। মৃদুস্মিতাৰ বাৰ্থডে কেক ইয়াতে অৰ্ডাৰ দিলে। তাইক আমি কোৱা নাছিলোঁ, কিন্তু গম পাই গ'ল। আমাৰ মহায়ে কৰি দিলে। খোৱাই নাই। এয়া মৰম বেলেগ মৰম। আমি কেক
কেক চেক কাটিলোঁ এইফালে তাইও কেক কাটি মুখ চুখ ধুই ওলাই আহিছে তাই গোটেই মুখত কেক লগাই দিলে মহাই তলতে বনাব ক'লে তলতে কেকটো অৰ্ডাৰ দি দিলে আৰু বনাই দিলে এইফালে এতিয়া বাৰ্থডে গিফ্ট পাইছে দেখাওঁ বাৰ্থডে গিফ্ট মৃদুস্মিতাৰ কালি তাইক নিজে পচন্দ কৰি কিনিছে সেইকাৰণে কমেডি কৰি আছে আৰু 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 এইটো 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 বেছি ধুনীয়া চ' কিউট আৰু মাহীয়ে এইটো ইমানেই ভাল পালে আজি ৰাতিপুৱা মোক একেটা কুৰ্তি আকৌ নোৱাৰে টুইনিং কৰিবি এতিয়া কফি বনাইছোঁ মই মোৰ কফি বনালোঁ এইফালে আইতা মাকো চাহ দিলোঁ এইফালে আইতা আৰু নাতিনি মিলি কিনে চাহ কফি এয়া ড্ৰেছ চেঞ্জ কৰি ল'লোঁ পূৰা এতিয়া তন্দুৰী চন্দুৰী অৰ্ডাৰ দিছিলে চবেই খোৱাত লাগিলে ব'লক দেখাওঁগৈ কি অৰ্ডাৰ দিলে কি খাইছে তাহাঁতি তন্দুৰী এফালে তাহাঁতি নিজৰ নিজৰ প্লেটত ল'লে মোৰ ফেভৰেট আহি গ'ল কৰ্ণ মই এনে বেবী কৰ্ণ ভাল পাওঁ এইটো কি কৰ্ণ চাওঁ ৱাও এইটো ভালে লাগে আমেৰিকান কৰ্ণ এয়া তন্দুৰী ঠিকেই বনাইছে বাটাৰ তন্দুৰী খালি মই তন্দুৰীটো ভাল নাপাওঁ সেইটো মানে মেইন কথা এই ভাল পায় এই ফেভৰেট তন্দুৰী আৰু মোৰ ভাল লাগে এইটো আৰু এইটো বহুত ধুনীয়া বনাইছে আমেৰিকান কৰ্ণ আহে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি মানে মোৰ বাৰ্থডে বহুত স্পেচিয়েল কৰি দিলে চবে মিলি তো চব বহুত ভাল লাগিছে আমাৰ খানা আহি গ'ল মহাহঁতে খানা খালে এতিয়া আকৌ আহিছে মাছৰুম এইফালে আমালৈ আছে এয়া চিকেন দাল বাটাৰ দাল তড়কা ৰাইচ এয়া নান এয়া পনীৰ আমিও ৰুটি বাঢ়ি ল'লোঁ খাবলৈ এতিয়া এইফালে তেওঁলোকেও বাঢ়ি আছে নিজলৈ এয়া এওঁলোকো আধা দি খাই হ'লেই আমাৰ খাই বৈ আজৰি হ'ল বাহিৰত পূৰা প্লেট বাতিৰ পূৰা দম লাগি গ'ল ভাবিব পূৰা খালে তাহাঁতি কিন্তু আমিহে জানো আমি 3টা ৰুমৰ মানুহ একেলগত হৈ আছোঁ গুড মৰ্ণিং এভৰিৱান এতিয়া 9টা বাজিব হ'ল আমি উঠিলোঁ এইফালে আইতাও চাহ খাই আছে আমিও খালে ৰেডি হ'লোঁ আমি আজি আমাৰ OOTT আউটফিট অফ দ্য ডে আজি আমি ব্ৰেকফাষ্ট পাম নাপাম নাজানো আইতা আমাৰ বাথৰুমত সোমাই গ'ল ওলোৱাই নাই মাহী এফালে মৃদুস্মিতা টুইনিং কৰিছে মৃদুস্মিতা আমাৰ মাহী টুইনিং মই বহুত গেলা হৈ আছিলে মেকআপ কৰিব বাকী আছে তাৰ মেকআপ নকৰিলে গেলা নেকি নহয় পালোহি ব্ৰেকফাষ্ট এৰিয়াত মাহীয়ে খালে আমি খাম মৃদুস্মিতা আনিব গৈছে দি খাই বৈ উঠিলোঁ এইফালে আইতা খাই আছে থেংক ইউ ছাবস্ক্ৰাইব के लिए মোৰ ছাবস্ক্ৰাইবাৰ পাই গ'লোঁ ছাবস্ক্ৰাইব কৰিলে তেওঁলোক বহুত ভাল আছিলে থেংক ইউ যদি ভিডিঅ'টো চাই আছে আপোনালোকে আমি গাড়ীত বহিলোঁ এতিয়া লেকচাৰ পেকচাৰ মাৰি গৈ আছোঁ এখন আমাৰ আগৰ এখন লগে লগে গৈ আছোঁ ধুনীয়া প্ৰাকৃতিক হাৱা খাই খাই আমি গৈ আছোঁ চব কি ধুনীয়া সেউজীয়া পৰিৱেশ 7 km পালোহি বলক চাওঁগৈ 7 কিলোমিটাৰ কেনেকুৱা এইবোৰ পূৰা জংঘলৰ মাজে মাজে আমি গৈ আছোঁ 7 km ৰিজৰ্টখন কেনেকুৱা নাজানো খালি বহুত বেয়া পূৰা মানুহ চব গাড়ীৰ পৰা লাইন ইফালে বাছ ট্ৰেভেলাৰ বুকিং কৰি এয়া আমি নামিলোঁ 7 কিলোমিটাৰত কিন্তু বহুত ভিৰ গাড়ী দেখিছে চব ডিব্ৰুগড় শিৱসাগৰ তেনেকুৱা মানুহবিলাকেই আহিছে আমাৰে চব পাৰ্টনাৰ এয়া আমি সোমালোঁ ভিতৰলৈ ভাল লাগিছেনে মজা লাগিছে ভিউটো ধুনীয়া পিছত পানী চাই নামিলে গম পাওঁ আৰু মই হাফ পেণ্ট চাফ পেণ্ট লৈ আহিছোঁ এই নামিলে নাইট ড্ৰেছ লৈ আহিছে একো নাই যিয়ে নহয় কাপোৰ হয়তো কেনেকুৱা লাগিছে আহি পানী নামিবা নে আহি কেনেকুৱা লাগিছে ভাল লাগিছে এয়া পাছফালৰ এৰিয়া এই লগৰ পাই গ'ল নেকি এইফালে পোৱা বাৰ এৰিয়া আমি কাপোৰ চেঞ্জ কৰিবলৈ আহিছোঁ কাপোৰ চেঞ্জ কৰিবলৈ আহিলোঁ ইয়াতে মানুহ সোমাই আছে বাথৰুমত এফালে জেন্টছৰ এফালে লেডিছৰ আমি চেঞ্জ কৰিলোঁ এইফালে হাফ পেণ্ট আৰু টি চাৰ্ট তাইতো অনা নাই কাৰণে নাইট ড্ৰেছ গৈ নামোগৈ এইফালে গৈছে নানামা নেকি মজা লাগিব আইতা মাহঁত নানামো ক'লেই এইফালে জেঠা এগৰাকীয়ে নামিব আমাৰ লগত এনজয় কৰিম দে পূৰা ঠাণ্ডা ঠাণ্ডা পানী ঐ মোবাইলো পৰিব
ঐ বেকগ্ৰাউণ্ড দিছে অ' মা কি ঠাণ্ডা পানী ডাঙৰ কচুৱা এটা দেখিলোঁ এইটো কচুৱা এয়া পানী কচুৱা আগত গৈ আছে নাজানো হাতী চাফাৰী গৈ আছে হাতীটো দেখি ইমান বেয়া লাগিছে তাৰ মনে যোৱা নাই উঠিবৰ কাৰণে এইফালে শিলগুটিবিলাকত তাৰো চাগে ভৰি খুচে মানুহবোৰ উঠি ফুৰিছে তাৰ মন নাই যোৱা বেচেৰা যাবলৈ চাওকচোন ইমানগাল মানুহ উঠাই কিনে গৈছে এতিয়া আমি মোবাইল চোবাইল থৈ আহোঁ বৰষুণ দিছে বা তৃতীয় অৱস্থা নাই ওপৰৰ পৰা বৰষুণ তলত পানী এতিয়া আমি ফুল এনজয় কৰিম এতিয়া আমি মোবাইলটো থৈ আহোঁগৈ পিছত আপোনালোকক লগ পাই আছোঁ পানীৰ পৰা আহিলোগে বহুত বেছি এনজয় কৰিলোঁ খুব ভাল লাগিলে মানে 2 ঘণ্টামান পৰা সাঁতুৰি থাকিলোঁ এইফালে মাহীহঁত মহাহঁত যোৱা নাই তেওঁলোকে মাতি আছে পূৰা সেইকাৰণে গুচি আহিলোঁ নহ'লে আৰু অলপ যদি পানী থাকিলোঁ হয় খুব ভাল লাগিলে আপোনালোকেও আহি এনজয় কৰিব পাৰে 7 কিলোমিটাৰ 7 km খুব ধুনীয়া পৰিৱেশ কোনো ইমান মানে হেৰি নাই বাধা চাধা নাই ধুনীয়াকৈ আহিব পাৰে নিজৰ মতে ফূৰ্তি চুৰ্তি কৰিব পাৰে একো মানে ইমান নিয়ম কানুন বেছি নাই ধুনীয়াকৈ আহি এনজয় কৰিব পাৰিব কাপোৰ কানি চেঞ্জ কৰি আহিলোঁ লৰালৰিকৈ ইমান চিঞৰ বাখৰ ঢেৰ মানুহ ভিৰ হৈ আছে আমি বাথৰুমত সোমাই গ'লোঁ চিঞৰ বাখৰ লগাই থ'লোঁ সকলোৱে সেইফালে মানুহ এতিয়ালৈকে পূৰা ভিৰ মোৰ লগৰজনী লগ পালোঁ তাহাঁতি আহিছেহে চব পূৰা এনজয় কৰিছে চবেই এতিয়া গাড়ীত বহি ল'লোঁ গোটেই চুলি চাগে লেতেৰা পানী কিমানে হয় কি হাত লাগি আছে নাজানো আৰু এতিয়া আমি গৈ আছোঁ টুংটাও এয়া টুংটাও ৰাস্তা এয়া আমি টুংটাও ৰিজৰ্ট পালোহি মাহী আৰু আইতাহঁতে তামোল পাণ কিনি আছে তামোল পাণ বেত গাজ ঢেকীয়া এইবোৰ কিনি আছে বৰষুণটো অকণমান কমিছে এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ গাড়ীখন আগতে ৰখালোঁ ইফালে এণ্ট্ৰি টুংটাওৰ ভিতৰত সোমালোঁ গোটেই বৰষুণত তিতিয়ে গৈছোঁ ইয়াত ধুনীয়া অকণমানি কটেজ আছে ইয়াত থাকিব পৰা হ'লে ভালেই আছিলে খালি অকণমান দূৰ হৈ যায় কাৰণে আমি ইয়াত নাহিলোঁ ইয়াতো ভাল আছে ইয়াত বহা এৰিয়াবিলাক আছে দেখাই দিয়া ইয়াত বহা এৰিয়াবিলাক ধুনীয়া আছে কিন্তু এটা কথা মানে কি 7 km জেগাডোখৰ বহুত আহল বহল তাত মানে বেছি ধুনীয়াকৈ সাঁতুৰি মেলি ফুৰিব পাৰি ইয়াত অকণমান সাঁতুৰিব নোৱাৰি ইয়াত বেঞ্চে আছে কিন্তু আপোনালোকে যি ভাল পায় যোনে সাঁতুৰিব ভাল পায় 7 km যাব যোনে ধুনীয়া বহি মেলি পাৰ্টি কৰিব বিচাৰে তেওঁলোকে টুংটাও আহিব দুখনেই ভাল আপোনালোক ধুনীয়াকৈ আহি এনজয় কৰিব ফেমিলিৰ লগত আমি টুংটাওৰ পৰা আহিলোগে এতিয়া গলি মূৰ পালোহি এতিয়া আমি এডোখৰ অৰুণাচলৰ ভিতৰতে কোন জেগা জানো ভালকৈ নাজানো এতিয়া এডোখৰত নামিছোঁ কিবা কিবি খাবলৈ কিবা নহয় কিবা এটা খাই থকাই হৈছে সেইকাৰণে সৰু সুৰা কিবা এটা খাম তাৰপিছত ৰাতি একেবাৰে ডিনাৰ কৰি মেলি ডিব্ৰুগড় যাম আৰু আমাৰ ৰুটি চব্জি আহি গ'ল আৰু কণী পোচ দিছোঁ আহিব সেয়া চবে খালেই এতিয়া আমি পালোহি গল্ডেন পগৰা কালিতো আন্ধাৰ হ'ল চোৱা নহ'লে সেইকাৰণে আজি আকৌ আহিলোঁ কেনেকুৱা ধুনীয়া মজা মজা সঁচাকৈ বহুত ধুনীয়া লাগিছে এয়া চাওক ধুনীয়া চাৰিওফালৰ পৰা মন্দিৰভাগ দেখিবলৈ একেই বনাইছে সেইফালেও আছে মন্দিৰ যোৱাবাৰ যেতিয়া আহিছিলোঁ ককাও আহিছিলে এনেকুৱা ইয়াতে ক'ৰবাত বহি আছিলে খুব মনত পৰে তেখেতলৈ মন্দিৰ নতুনকৈ বনাইছে যোৱাবাৰ আমি আহোঁতে নাছিলে খুব ধুনীয়া লাগিছে নতুনকৈ বনোৱা টেম্পল বুদ্ধিষ্ট টেম্পলৰ ভিতৰৰ দোকান কোনটো অঁ এইটো ভাল লাগে খাই দুইটাই লৈ লওঁ মটনৰ পেকেট লৈছে মাহীয়ে এই মটনটো খাই খুব ভাল লাগে খালি কৰ্ণ ফ্লেভাৰটো বেছি ভাল লাগে আমি টেম্পলৰ পৰা ওলাই আহিলোঁ এতিয়া ইয়াতে খাবলৈ ৰখিছে এখন অক্টাগন হাউচ কেফে এণ্ড ৰেষ্টুৰেণ্ট কিন্তু 7টা বাজিছেহে খাবলৈ একদমেই মন নাই ইণ্টেৰিয়ৰটো ধুনীয়া আছে ক্লাছিক
ফাইনেল হৈ গ'ল ইয়াত বেছি একো নাখাওঁ সোমালোঁ যেতিয়া চিকেন ললিপপ লৈছে আৰু ব্লেক কফি খাব তেওঁলোকে মইতো নাখাওঁ খাবলৈ একো ইচ্ছা যোৱা নাই ললিপপ আহিলে আমাৰ খালোঁ লেগ পিচ খুব টেষ্টি বনাইছিলে এনেকুৱা টেষ্টি মানে আগতে এনেকুৱা টেষ্টি ললিপপ খোৱা নাই একদম জ্বলা চলা ফালৰ পৰা খুব টেষ্টি লাগিলে এয়া আমি এতিয়া ডুমডুমা পালোহি মমৰ পৰা মানুহ খোজকাঢ়িছে সকলো ইমান হেঁপাহত আৰু উৎসাহত গৈছে দেখিয়ে খুব ভাল লাগিছে এনেকুৱা লাগিছে তেওঁলোকে যেন খোজকাঢ়ি একো ভাগৰ লগাই নাই ইমান হেঁপাহ ইমান উৎসাহ সঁচাকৈ শিৱ ভগৱানৰ আশীৰ্বাদে ইমান মানে মহান ভাগৰৰ অনুভৱ নহয় পুৰা গাড়ী ভিৰ আমি যেনে তেনে মাজে মাজে গৈ আছোঁ আমি ট্ৰেফিক জামত আমি যাব পৰা নাই ই ফুটি পাইছে কৈছে কালি স্কুল যাব নালাগে যিমান দেৰিকৈ যায় শিকাব পাৰিব ভাগৰ লাগিছে এতিয়া 9টা বাজিছে কৈছে সি বোলে স্কুল যাব নাপাবলৈ ফূৰ্তি আমি ভিৰ পাৰ কৰাই নাই সেইকাৰণে নিজে গাই গাই মানে এইবিলাকে আৰু গৈ আছোঁ লাহে ধীৰে এনেকুৱা ট্ৰেফিক জাম আমাৰ এতিয়া 1.5 ঘণ্টামান হ'ল ফচি আছোঁ এয়া আমি পাম ৰিজৰ্ট পালোহি ইয়াত 10টাই বাজি গ'ল বন্ধ কৰিলে নেকি না খোলা আছে থেংক গড এইখন ৰিজৰ্টখন খুব ধুনীয়া দেখিবলৈ ধুনীয়া আমি আগতে আহিছোঁ বাৰু এবাৰ তেতিয়া ভিডিঅ' নকৰিলোঁ ঘপককৈ অহা হ'ল ফালে মানুহৰ থকা এৰিয়া যোৱাবাৰ আহোঁতে আমি মানুহৰ ৰুমবিলাকো চাইছিলোঁ সেইবাৰ ভিডিঅ' নবনাবৰ কাৰণে দেখাব নোৱাৰিলোঁ এতিয়া এইফালে হৈছে ৰেষ্টুৰেণ্ট প্লাম ৰিজৰ্ট খুব ধুনীয়া খেলিবলৈ মেলিবলৈ জুলনা চুলনা আছে আমি আহি বহিলোঁ ইয়াতে অৰ্ডাৰ দি আছোঁ মহাহঁত পোৱাহিয়ে নাই তেলৰ গাঁৱত ফচি গ'ল আমাৰ গাড়ীখন এইফালে ধুনীয়াকৈ ফাঁকে সোমোৱাই কিনে লৈ আহিলে এইফালে অৰ্ডাৰ চিকেন বাটাৰ মছলা ৰাস্তাতে আছে চিকেন কিবা বাটাৰ মছলা নালাগে নেকি কালিৰ বাটাৰ মছলা কিবা বেলেগ দিছিলে ফ্ৰাই চিকেন ল'ব পাৰি এতিয়া অৰ্ডাৰ দি মেলি অলপ ফটোশ্বুট কৰিবলৈ আহিছোঁ সেইফালে ধুনীয়া বাহিৰত বহিব পৰা ছিটিং এৰিয়াও আছে এয়া তিনিচুকীয়া যাওঁতে হাইৱে কিনাৰতে মেইন জেগা তিনিচুকীয়া বাইপাছ আমাৰ খানা আহিলে এফালে বাটাৰ নান ৰাইচ এফালে মটন দাল ফ্ৰাই দেখাত ধুনীয়া লাগিছে এয়া কাঢ়াই চিকেন মটনটো সেই তাত আছে এয়া সকলো খোৱাত বিজি পূৰা ইফালে ময়ো লৈ ল'লোঁ খাই বৈ উঠিলোঁ খানাটো ভালেই আছিলে ধুনীয়াই বনাইছিলে খাই ভাল লাগিলে এতিয়া ঘৰলৈ ধুনীয়াকৈ যাম আৰু তাৰপিছত তাত থাকিব মোৰ লগৰহঁত লেকচাৰ চেকচাৰ মাৰি মেলি ৰাতিটো পাৰ কৰিম আৰু নেদেখাংগৈ আৰু বহুতখিনি দেখালোৱে আপোনালোকক চাই ভাল পালে বুলি আশা ৰাখিলোঁ এটা মোৰ সৰু জাৰ্ণি মই অৰুণাচলৰ 7KM গৈ কেনেকুৱা পালোঁ মোৰ অভিজ্ঞতাবিলাক আৰু লগৰ টুংটাৰখন কেনেকুৱা অলপ হ'লেও দেখাব চেষ্টা কৰিলোঁ আপোনালোকে চাই ভাল পালে বুলি আশা ৰাখিলোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব তেনেহ'লে আজিলৈ বাই বাই